নমস্কাৰ টাইমিটলৈ স্বাগতম জনাই ষ্টুডিঅত মই সুম ৰাজ্যৰ লাখ লাখ লোকৰ বাবে লৈ আহিছো ডাঙৰ খবৰ কিয়নো 100 দিনৰ ভিতৰত এতিয়া নিৰ্মাণ হ'ব চৰকাৰী পকী ঘৰ এতিয়া ৰাজ্যত নাথাকিব এটাও কেঁচা ঘৰ কিয়নো এতিয়া সকলোৱে লাভ কৰিব পকী ঘৰ এতিয়া 100 দিনৰ ভিতৰত লাভ কৰিব এই পকী ঘৰসমূহ লৈ আহিছো সবিস্তাৰে এই খবৰ জনাই আছো বিগ ব্ৰেকিং নিউজ ৰাজ্যৰ লাখ লাখ লোকৰ বাবে ভাল খবৰ কিয়নো এতিয়া 100 দিনৰ ভিতৰত ৰাজ্যত নিৰ্মাণ হ'ব পকী ঘৰ 2 লাখ চৰকাৰী পকী ঘৰ এতিয়া নিৰ্মাণ হ'ব ৰাজ্যত এতিয়া এটাও কেঁচা ঘৰ নাথাকিব এতিয়া কেঁচা ঘৰ বুলিবলৈ এটাও নাথাকিব ৰাজ্যত কিয়নো প্ৰতিটো দৰিদ্ৰ পৰিয়ালে লাভ কৰিব চৰকাৰী ঘৰ এতিয়া প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ অধীনত নিৰ্মাণ হ'ব এই চৰকাৰী ঘৰসমূহ আমি জানাইছো এক বিগ ব্ৰেকিং নিউজ কিয়নো ৰাজ্যৰ এতিয়া লাখ লাখ লোকৰ বাবে ভাল খবৰ কিয়নো প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ অধীনত চৰকাৰী ঘৰ নিৰ্মাণ হ'ব এতিয়া এটাও কেঁচা ঘৰ নাথাকিব কিয়নো 100 দিনৰ ভিতৰত নিৰ্মাণ হ'ব 2 লাখ চৰকাৰী পকী ঘৰ এতিয়া 2 লাখ লোকে চৰকাৰী পকী ঘৰ লাভ কৰিব কিয়নো এতিয়ালৈ যিমান বাকি আছে চৰকাৰী পকী ঘৰ লাভ কৰিবলৈ যোগ্য প্ৰাৰ্থীসকলে গতিকে তেওঁলোকক এতিয়া 100 দিনৰ ভিতৰত চৰকাৰী বাসগৃহ গঢ়ি দিয়া হ'ব যাৰ বাবে এতিয়া ৰাজ্যত এটাও কেঁচা ঘৰ বুলিবলৈ নাথাকিব সম্পূৰ্ণৰূপে দেখিবলৈ পোৱা গৈছে কিয়নো ৰাজ্যৰ যি লাখ লাখ লোক আছে সেই ৰাজ্যৰ লাখ লাখ লোকৰ বাবে এই খবৰ আহি পৰিছে 100 দিনৰ ভিতৰত এতিয়া যিসকলে চৰকাৰী পকী ঘৰ লাভ কৰা নাই যোগ্য হিতাধিকাৰীয়ে তেওঁলোকৰ বাবে এতিয়া নিৰ্মাণ হ'ব চৰকাৰী পকী ঘৰ কিয়নো এতিয়া ৰাজ্যত কেঁচা ঘৰ বুলিবলৈ এটাও নাথাকিব প্ৰতিটো দৰিদ্ৰ পৰিয়ালে লাভ কৰিব চৰকাৰী ঘৰ এতিয়া প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ অধীনতে এই চৰকাৰী ঘৰ নিৰ্মাণ হ'ব আমি জানাইছো এক বিগ ব্ৰেকিং নিউজ কিয়নো ৰাজ্যত যি প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ অধীনত যিসকলে চৰকাৰী ঘৰ লাভ কৰিলে আৰু তাৰ বিপৰীতে যিসকলে বাদ পৰি ৰৈছিলে বা থাকি গৈছিলে তেওঁলোককো এতিয়া 100 দিনৰ ভিতৰত 2 লাখ চৰকাৰী পকী ঘৰ নিৰ্মাণ কৰি দিয়া হ'ব ৰাজ্যত যাৰ বাবে এতিয়া এটাও কেঁচা ঘৰ বুলিবলৈ নাথাকিব সম্পূৰ্ণৰূপে এতিয়া এখন সুন্দৰ অসম গঢ়ি তোলা হ'ব কিয়নো প্ৰতিটো ক্ষেত্ৰত চৰকাৰে বৃহৎ পদক্ষেপ লোৱা দেখিবলৈ পোৱা গৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এতিয়া যি ঘোষণা কৰে সকলো এতিয়া হাতে কামে কৰা দেখিবলৈ পোৱা গৈছে কিয়নো এতিয়া ৰাজ্যৰ যি লাখ লাখ চৰকাৰী পকী ঘৰ লাভ কৰা যিসকল লোক আছিলে বা যিসকল হিতাধিকাৰী আছিলে সেই হিতাধিকাৰীসকলে বৰ্তমানেও যোগ্য প্ৰাৰ্থী হৈও যদি চৰকাৰী ঘৰ লাভ কৰাৰ পৰা বঞ্চিত হৈ আছে তেওঁলোকে এতিয়া 100 দিনৰ ভিতৰত চৰকাৰী পকী ঘৰ লাভ কৰিব এতিয়া 2 লাখকৈ লোকক চৰকাৰী পকী ঘৰ দিয়া হ'ব 2 লাখ লোকৰ চৰকাৰী পকী ঘৰ নিৰ্মাণ কৰি দিয়া হ'ব এতিয়া যিমান বাদ পৰি ৰৈছিলে পূৰ্বে যিমান চৰকাৰী পকী ঘৰ চৰকাৰে নিৰ্মাণ কৰি দিছিলে যোগ্য প্ৰাৰ্থীসকলক বা যোগ্য হিতাধিকাৰীসকলক গতিকে এতিয়া যিসমূহ বাদ পৰি ৰৈছিলে তাৰ পাছতো তেওঁলোকক এতিয়া সম্পূৰ্ণৰূপে চৰকাৰী পকী ঘৰ দিয়া হ'ব মুঠতে এতিয়া ৰাজ্যত এটাও কেঁচা ঘৰ বুলিবলৈ নাথাকিব সম্পূৰ্ণৰূপে এতিয়া সকলো পকী ঘৰ হৈ উঠিব আৰু তাৰ পাছতে এতিয়া প্ৰতিটো দৰিদ্ৰ পৰিয়ালেই লাভ কৰিব এই চৰকাৰী পকী ঘৰ প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ অধীনতে নিৰ্মাণ হ'ব চৰকাৰী ঘৰ আমি জনাইছো এই খবৰ এতিয়া বিগ ব্ৰেকিং নিউজ ভাল খবৰ ৰাজ্যবাসীৰ বাবে কিয়নো এতিয়া ৰাজ্যৰ লাখ লাখ লোকৰ বাবে ডাঙৰ খবৰটো আহি পৰিছে যে এতিয়া 100 দিনৰ ভিতৰতে নিৰ্মাণ হ'ব 2 লাখ চৰকাৰী পকী ঘৰ 2 লাখকৈ চৰকাৰী পকী ঘৰ 100 দিনৰ ভিতৰত নিৰ্মাণ কৰা হ'ব প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ অধীনত নিৰ্মাণ হ'ব এই চৰকাৰী পকী ঘৰ ভাল খবৰ এতিয়া যিসকলে পকী ঘৰ লাভ কৰাৰ পৰা বঞ্চিত হৈ আছিলে যোগ্য হিতাধিকাৰী হৈও তেওঁলোকে এতিয়া সম্পূৰ্ণ চৰকাৰী পকী ঘৰ লাভ কৰিব কেৱল মাত্ৰ 100 দিনৰ ভিতৰতে লাভ কৰিব চৰকাৰী পকী ঘৰ 2 লাখ চৰকাৰী পকী ঘৰ দিব এতিয়া ৰাজ্য চৰকাৰে যেটা প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ অধীনতে নিৰ্মাণ হ'ব এই চৰকাৰী ঘৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা এতিয়া বিভিন্ন ক্ষেত্ৰত পদক্ষেপ
হোৱা দেখিবলৈ পোৱা গৈছে এতিয়া চৰকাৰী বাসগৃহৰ ক্ষেত্ৰতো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এতিয়া সৰ্বত্ৰে সকলোকে বিভাগীয় যি কৰ্তৃপক্ষ আছে সকলোকে দায়িত্ব অৰ্পণ কৰিছে কিয়নো এতিয়া 100 দিন সময় দিছে সেই 100 দিনৰ ভিতৰত এতিয়া 2 লাখ চৰকাৰী পকী ঘৰ নিৰ্মাণ হ'ব লাগিব যাৰ বাবে এতিয়া ৰাজ্যৰ লাখ লাখ লোকে যোগ্য হিতাধিকাৰী হৈও চৰকাৰী পকী ঘৰ লাভৰ পৰা বঞ্চিত হৈ আছিল তেওঁলোকেও এতিয়া চৰকাৰী পকী ঘৰ লাভ কৰিব গতিকে আপোনালোকে কোনে কোনে বৰ্তমানে যোগ্য হিতাধিকাৰী হৈ চৰকাৰী পকী ঘৰ লাভ কৰা নাই কমেন্ট যোগে জনাব কিয়নো এতিয়া ৰাজ্যৰ যিসকল চৰকাৰী পকী ঘৰ লাভ কৰা হিতাধিকাৰী আছে তেওঁলোকৰ বাবে এই খবৰ লৈ আহিছো এতিয়া 100 দিনৰ ভিতৰত 2 লাখ চৰকাৰী পকী ঘৰ নিৰ্মাণ কৰি দিব চৰকাৰে প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ অধীনতেই নিৰ্মাণ হ'ব এই চৰকাৰী বাসগৃহসমূহ আমি জনাইছো এই খবৰ এতিয়া মুহূৰ্তত এক ডাঙৰ খবৰ যে ৰাজ্যৰ লাখ লাখ লোকৰ বাবে লৈ আহিছো এই ডাঙৰ খবৰটো 100 দিনৰ ভিতৰত এতিয়া 2 লাখ চৰকাৰী পকী ঘৰ নিৰ্মাণ কৰা হ'ব ৰাজ্যত এতিয়া এটাও কেঁচা ঘৰ বুলিবলৈ নাথাকিব কেঁচা ঘৰ এতিয়া এটাও নাথাকে ৰাজ্যত কিয়নো সকলোৱে লাভ কৰিব চৰকাৰী পকী ঘৰ এতিয়া কোনো বাদ পৰি নাযায় সকলোৱে লাভ কৰিব গতিকে আপোনালোকে যিসমূহ দায়িত্ব দিয়ে যিসমূহ নীতি নিয়ম থাকে সেই নীতি নিয়মসমূহ সম্পূৰ্ণৰূপে কৰিবলৈ চেষ্টা কৰিব কিয়নো এতিয়া সকলোৱে লাভ কৰিব চৰকাৰী পকী গৃহ যাৰ বাবে এতিয়া প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ অধীনতেই চৰকাৰী ঘৰ নিৰ্মাণ কৰা হ'ব প্ৰতিটো দৰিদ্ৰ পৰিয়ালেই লাভ কৰিব চৰকাৰী পকী ঘৰ